সো গুড মৰ্নিং গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে খবৰ ভালে। যোনটো চেনেলত আগতে ৰোজ ভিডিঅ' আহে সেইটো চেনেলত আহিছে আজি ব্লগ, কাৰণ ভিডিঅ'টো আজি ধামাকা হ'বলৈ গৈ আছে। কি কাৰণে ভিডিঅ'টো ইমান ধামাকা হ'বলৈ গৈ আছে নিশ্চয় তোমালোকে অকণমান পিছত গম পাবাই। আৰু প্ৰথম মই উঠি লওঁ, উঠি গা চা ধুই লওঁ, তাৰপিছত তোমালোকক কৈ আছোঁ। চ' হে গাইজ, গা চা ধুই এতিয়া বৰ্তমান আজৰি এতিয়া, আৰু টাইটেল আৰু থাম্বনেইল চাই হয়তো বহুতে এতিয়া গম পাইছে মই এতিয়া যে ক'ত যাম। হয়, মই এতিয়া যাম বাইক আনিবলৈ, আৰু মটৰ ব্লগত মেইন জাৰ্ণিত। মেডিকেল কলেজ বনাই আছে নো? ধেমাজি মেডিকেল কলেজ বনাই আছে দে। তাৰ আগলৈ আছে দে মেডিকেলখন এইডোখৰত আছে। ধেমাজি মেডিকেলখন আহি আছো বৰ্তমান Street of Dhemaji. আজি বেছি মানুহ নাই ন? টাউনত মানুহে নাই আৰু পালোগে আৰু গাইজ যমা দিলা। এতিয়া মই আহি গ'লো লগাই দিম পাত চিগাৰেট চলাইছিলো লগাই দিলে লুটপাত ধনী ঘৰৰ ল'ৰা নহয় লাইন মোৰ ফুটপাত কেনেকৈ চলি আছে কোনেনো বুজিব কোনে জানো মোৰ টাইম এদিন হ'লেও আহিব মোৰ গাড়ী চলিব গোৰা দৰে দৌৰিব মোক চাই অহা কিটা মুখত হাত ধৰিব মই জানো মোৰ টাইম এদিন হ'লেও আহিব মোৰ গাড়ী চলিব গোৰা দৰে দৌৰিব মোক চাই অহা কিটা মুখত হাত ধৰিব। বিদ্যা যে গাইজ, এমটিখন অকণমান ওখ আছে, অকণমান মানে বহুত কণে ওখ আছে, এডজাষ্ট কৰিব পৰা হ'ব। এখনলৈ কেনেকুৱা হ'ব তোমালোকে কমেণ্ট কৰা। কিন্তু মই বিচাৰিছিলোঁ ব্লেক কালাৰটো নাই বুলি ক'লে, এতিয়া ৰখিব লাগিব লৈছে ব্লেক কালাৰটোৰ কাৰণে। গাইজ যোনখন বিচাৰিছিলোঁ সেইখন বৰ্তমান নাপালোঁ, আৰু ব্লেক কালাৰখন বিচাৰিছিলোঁ, ব্লেক কালাৰখন নাপালোঁ। এতিয়া যাওঁগৈ আৰু গাইজ আপাচি ডিলাত আমি এমটি ব্লেক কালাৰখন নাপায়, তাৰপিছত আহিলোঁ আমি টিভিএছ ডিলা আৰটিআৰ চাবলৈ। গাইজ তাতো বিচাৰিছিলোঁ নীলামিয়াখন, তাতো নাপালোঁ, নীলাখন কি কোফা লাগিলে নাজানো আৰু। তোমাৰো হেৰি তুমি লোৱা ৰাইডাৰ এখন থাকে। নমস্কাৰ, মই গুৱাহাটীত বাইক নাপোৱা দুখত এনেকে বহি আছে। এইটো মেইন ৰাস্তা গাইজ, এই মেইন ৰাস্তা কিনাৰত এনেকে বহি আছে। দুখ ল'ৰাটো, দুখ বহুত দুখ। ছাৰপ্ৰাইজ দিয়া কথা আছিলে গোটেইখনকে আজি গাইজ, গোটেইখনকে আজি ছাৰপ্ৰাইজ দিয়া কথা আছিলে। বাইক অকল চাবলৈ আহিম বুলি কৈছিলোঁ, ডাইৰেক্ট এতিয়া সেইটোৱে হ'ল। বাইক আজি চাবলৈ আহিলে, নিউ ইয়েৰত ল'ব বোলে। গাইজ আপোনালোকে যদি কমেণ্ট কৰে জল্দি, যোনখন কমেণ্ট কৰে বেছিকে সেইখনকে কমেণ্ট কৰি দিয়া জল্দি, বাইক উঠাই দিব জল্দি। গাঁৱৰখিনিকো কোৱা নাছিলোঁ মানে যে মই আজি বাইক হেৰি কৰিম বুলি, বাইক উঠাই দিয়া জল্দি। মই সিহঁতক কৈছিলোঁ যে অকল বাইক চাবলৈ আহিম বুলি, সঁচাকৈ সেইটোৱে হ'ল। সিহঁতক ছাৰপ্ৰাইজ দিবই নাপালোঁ। এতিয়া আহি আছে নিউ ইয়েৰ 3 তাৰিখ 4 তাৰিখ মানে লৈ ল'ম আৰু এইফালে আমাৰ ডিং। এতিয়া তোমালোকে কোৱা আৰটিআৰখন ল'লে ভাল হ'বনে এমটিখন ল'লে ভাল হ'ব? কমেণ্ট বক্সত কোৱা। বাইক আহিব
এই সোনকালে আহি আছে বাইক আৰু এতিয়া গৈ পিনে এই দোকানত সোমাই চিখৰ এটাকে খাই লওঁ আৰু আজিলৈ বাই বাই আৰু নেক্সটটো ভিডিঅ'লৈ তোমালোকে অপেক্ষা কৰা ব্লগছ ভিডিঅ'লৈ